যোৱাকালিৰ পৰা 20 বাৰমান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি কথা সেই যোৱাকালি লগা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি কৰোঁ চেষ্টা আপোনালোকে আমাক বাধ্য কৰিছে জোৰ জোৰ কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰমান আমাক মাতিব আনি চাগে ৰুমত এটা হৈছে কি এতিয়াতো এৰেষ্ট মাৰিছিলে ৰাতিপুৱা এবাৰ কাৰ্ডিয়েক এৰেষ্ট হাৰ্টটো বন্ধ হৈ গৈছিলে এইটো লগাবৰ কাৰণে বন্ধ কৰাইছে নহয় সেইটো লগাবলৈ কিয় এইটো অক্সিজেনৰ হেৰি হয় পাইপ যোৱাকালি ৰাতিলৈকে ঠিকেই আছিলে অক্সিজেনৰ আপোনালোকে সেইটো লগাব দি আছে অক্সিজেনটো কমি আছিলে নাই নাই কালি ফৰ্চ কৰি আছে কালিৰ পৰা কালি 5-6 বাৰমান আমাক মাতি পেলাই ফৰ্চ কৰি আছে এই বস্তু লগাব লাগিব আমিতো কালি মানা কৰিছোঁ এইটো যোনটো পাইপ হয় এইটো অক্সিজেনৰ পাইপ হয় বুজিছোঁ নাই বুজিছোঁ আমি গোটেই চালোঁ নাই অক্সিজেন বুজিছোঁ ইনকিউবেশ্যন ন গম পাইছোঁ অক্সিজেনৰ পাইপ হয় নাই গম পাইছোঁ অক্সিজেনটো নহ'লে ডাউন হৈ আছিলে সেইটো তেখেতক আপোনাৰ মাতিছিলোঁ মই এই যে চশমা পিন্ধা মানুহজন আছিলে আপোনাৰ লগত তেখেতৰ ব্ৰাদাৰ ইন ল নহয় মোৰ কথাটো শুনা যোৱাকালিৰ পৰা ঠিকেই আছিলে যোৱাকালিৰ পৰা আমাক মাতি আছে মোটামুটি দিনত 20 বাৰমান মাতিলে সেইটো কৰাবলৈ যোৱাকালি আমিতো মানা কৰিছিলে ইয়াতে মই চিগনেচাৰ কৰা আছে কিন্তু যোৱাকালি গোটেই দিন গোটেই ৰাতি ঠিকে আছে কিন্তু এতিয়া আপোনালোকে আমাক যেন বাধ্য কৰাই দিছে সেইটো লগাবলৈ আমি সেইটো আপোনালোকে লগোৱাৰ লগে লগে সেইটো কেনেকৈ চিষ্টেম হয় মই গম পাইছোঁ মই ৰাতিপুৱা আহি চাইছোঁ যে অক্সিজেনটো কম আছে নাই তথাপি ৰাতিলৈকে ঠিকে আছে নহয় অক্সিজেন ল' হৈ গৈছে ৰাতিপুৱা মানে আপোনাৰ 95ৰ ওপৰত থাকিব লাগে অক্সিজেন তেখেতৰ ৰাতিপুৱা আছে 84 নাই বুজিছে আমি ৰাতিপুৱাও আহিছোঁ ঠিকে আছে মই ৰাতিপুৱা আহি পেলাই চাইছোঁতো অক্সিজেন 80 তলত আছে আপোনালোকে সেইটো লগাবলৈ আমাক বাধ্য কৰিছে নহয় জোৰ জোৰ কৰিছে যোৱাকালিৰ পৰা আমাক সেইটো লগাবলৈ কৈ আছে আমি যোৱাকালি মানা নাই অক্সিজেনটো ল' হৈছে আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি কৰোঁ চেষ্টা কৰিছোঁ মানে আপুনি বিশ্বাস কৰক ৰাতিপুৱা আমি আহিছোঁ মই গম পাইছোঁ আপোনাৰ বেয়া লাগিছে দাদা ৰাতিপুৱা আমি আহিছোঁ আহি পেলাই দেখিছোঁ অক্সিজেনটো বহুত ল' হৈ গৈছে বুজিছে মই তেখেতক মাতি পেলাই ইয়াতে দেখাইছোঁ পেচেণ্টক এই যে চশমা পিন্ধা মানুহ আমি উপায় নাপায়হে চহী কৰিছোঁ গম পাইছোঁ অক্সিজেনটো আপোনালোকে আমাক বাধ্য কৰিছে জোৰ জোৰ কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰমান আমাক মাতিব আনি চাগে ৰুমত আমি গম পাইছোঁ আমাৰ বেয়া লাগিছে মই হুলস্থুল কৰা নাই আপোনালোকে যিটো আমাক বাধ্য কৰিছে জোৰ জোৰ কৰিছে সেইটোৱে মই কৈছোঁ এই কালি কি কৈছে জানো এইটো যদি নলগালে এয়াৰ ৰাখিব নোৱাৰে বুলি কৈছে বাহিৰত ওলাব লাগিব কোনে কৈছে মই গম নাপাওঁ কিন্তু বস্তুটো হৈছে মই তেখেতক কৈছোঁ যদি লগাব বিচাৰে লগাওক এনেকুৱাতো ক'ব নালাগে নহয় নাই কালিতো ওলাব যদি লাগে লগাব লাগে লগাব নিবিচাৰিলে সেইটো বেলেগ কথা সেইটো হ'লে ঠিকেই কিন্তু আমাক যোৱাকালিৰ পৰা 20 বাৰমান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি কথা সেই যোৱাকালি লগা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি চাওক এতিয়া নেকি আমি পৰহি দিনা লৈ আনিছোঁ পেচেণ্টক পৰহি দিনা যেতিয়া আমি লৈ আনিছে ইয়াত কথা পাতিব পাৰে মাস্ক দিব পাৰে এই আপোনাৰ ডক্টৰবিলাকে নাম চাম শুনিছে চব ক'ব পাৰে যেতিয়া হাত উঠাব ক'লে উঠাই দিয়ে ভৰি উঠাব ক'লে উঠাই দিয়ে চাওক বেলেগ একো নাই এইটো এটা চাইডত পেৰালাইচিছ হৈছিল ন এটা চাইডে পেৰালাইচিছ হৈছিলে ষ্ট্ৰ'ক হৈ পেলাই বুজিছে তো কি হ'ল লাহে লাহে লাংটোৱে কাম নকৰা হ'ল তো সেইকাৰণে আমি অক্সিজেনটো বঢ়াই দিবলগীয়া হ'ল মানে নাকেদি অক্সিজেন দিছিলে তাৰপিছত মাস্কত অক্সিজেন দিছিলে তাৰপিছতো অক্সিজেনটো কমকৈ হেৰি যোৱা হ'ল সেইকাৰণে আমি সেইটো লগাবলগীয়া হ'ল বুজিছে অক্সিজেনটো আজি ৰাতিপুৱা মই আহি দেখিছোঁ মাস্কত ফুল অক্সিজেন গৈ আছে কিন্তু তেখেতে পাই আছে 80% অক্সিজেন 100% আমি দি আছোঁ কিন্তু পাই আছে 80% সেইকাৰণে আমি ডাইৰেক্ট ইনকিউবেট কৰিবলগীয়া হ'ল বুজিছে দাদা খং নকৰিব যিটো প্ৰচেছ হয় আমি সেইটোৱে কৰিছোঁ আমি যিটো পেচেণ্টৰ কাৰণে ভাল নাই খং কৰা নহয় আপোনালোকে আমাক যিটো ব্যৱহাৰ কৰিছে সেইটোৱে ভাল লগা নাই বেয়া নাপাব মই ডিউটি নাছিলোঁ মই থাকিলে আপোনাক যোৱাকালিৰ পৰা 20 বাৰমান আমাক এইটো ৰুমত মাতি আনিছে আমি নালাগে আমি আমাৰ মাজত ডিছকাছ কৰি ল'ম বুলি এই ডক্টৰ সন্মুখত মই চুহি কৰি দিছোঁ যা নালাগে আমি সেইটো নলগাওঁ বুলি
কিন্তু যোৱাকালিতো ঠিকেই আছিলে আজি লগোৱাৰ লগে লগে আমাৰ চিগনেচাৰ দিয়াৰ লগে লগে আপোনালোকে লগাই দিছে লগোৱাৰ পাছত এইটো কি অৱস্থা হঠাৎ মানে বস্তুটো লগালে আপোনাৰ ভালৰ কাৰণেহে লগায় এইটো এইটো মানে অপজিট হৈ গ'ল বস্তু লেট হ'ল লগা বুজিছে আমি যেতিয়া 90ৰ তলত আহিছিলে তেতিয়াই লগাব লাগিছিলে ইনটিউবেট কালি ৰাতি নাই আপোনালোকে এনেকৈ ক'লে কেনেকুৱা হ'ব কালি ৰাতি আমি ইনটিউবেট কৰিব লাগিছিলে নহ'লে ৰাতিপুৱা 87, 89 এনেকুৱা আছিলে নহ'লে আপুনি সেইটো ক'ব লাগিছিলে 90ৰ তলত আহিলে বেয়া ঠিক আছে আপুনি সেইটো ক'ব অক্সিজেনটো লগাই নাই দিছে। আপুনি সেইটো ক'ব লাগিছিলে এতিয়াতো লেট হৈছে লাগিলে থাকক এনেকুৱা সেইটো বস্তু লগাব থাকিলেতো নালাগে। পেচেণ্ট ঢুকালেহেঁতেন ন এতিয়া কি অৱস্থা নহয় এতিয়া আমি এতিয়া দোকান নাই নেকি চেষ্টা তেতিয়াহ'লে? নাই এতিয়া জিন্দা আছে নে ঢুকাইছে চাওক আপুনি একবাৰ কওক নহয় এতিয়াতো সেইটো বস্তু নলগালে হয়তো ঢুকালে হয় ঠিক আছে আপুনি কথা মই মানিছোঁ কিন্তু এতিয়া লগোৱাৰ পাছত কি অৱস্থা আমি চাওকচোন চেষ্টাটোতো কৰিব লাগিব আমি চেষ্টা কৰিলোঁ আমি নাই নোৱাৰিলোঁ আপুনি যদি সেইটো আমাক ডাইৰেক্ট চিধা চিধি কৈ দিলেহেঁতেন আমি হয়তো কিবা হয় য়েছ ক'ম বা ন' ক'ম কিন্তু আপোনালোকে সেইটো নকৈ পেলাই এনেকুৱা ডাইৰেক্ট কালি কোন আছে মই ক'লোঁ আজি ৰাতিপুৱা তেখেতক মই বুজাইছোঁ যে চাওক ইয়াতে আপোনাৰ অক্সিজেনটো লগাব লাগিব যদি নলগাই পেচেণ্টৰ অক্সিজেনটো কমি আছে আমি পূৰা চেষ্টা কৰিম অক্সিজেন লগোৱাৰ পিছত যাতে পেচেণ্ট ঠিকে থাকে কিন্তু তাতে এটা ৰিস্ক থাকে সেই বুলি কওঁতে মই তেখেতক কৈছিলোঁ তাৰপিছত যে আপুনি যিটো ভাবে ভাল লাগে সেইটো কৰক বুলি কৈছিলোঁ মই অক্সিজেনটো নাই লগাই উপায় নাপায় আমি বাইদেউ হ'লোঁ বুজিছোঁ যোৱাকালিৰ পৰা সেইটো কথা কৈ আছে প্ৰচেছটো সেনেকুৱা হয় বুজিছোঁ মানে আমি যিটো ট্ৰিটমেণ্ট দিব লাগিব সেইটো ট্ৰিটমেণ্ট আমি সেইটো আমি ডিষ্টাৰ্বটো কৰা নাই নহয় এইফালে বেলেগ পেচেণ্টৰ কাৰণে ইফালেহে কথা পাতি আছেতো ইফালেহে কথা পাতি আছেতো আমি কি ক'লে আপোনাৰ কোনোবা যদি তেনেকুৱা আপোনাৰ মাজত কোনোবা যদি এনেকুৱা অৱস্থা হয় আপুনি কি হ'ব নহয় এইটো নহয় বেলেগ পেচেণ্টৰ কাৰণে মই কৈছোঁ আপুনি থাকাকৈ পাৰি আপুনি কথা পাতিলেও ডক্টৰৰ লগত तो हम क्या बोला है खड़ा हुआ है ना चुपचाप कर पेशेंट लोग दूसरा पेशेंट है इसके लिए গম পাইছোঁ এইটো কথা পতা নাইতো আমি নাই এইটো থাকিব দিয়ক আমি তিনি- আমিও চাই আছো আমিও লগতে আছো বুলি একো কোৱা নাই আমিতো এইফালে কৈ আছে এইটো ভাইটি এনে এইটো কৈ তেখেতৰ ল'ৰা একো কোৱা নাই গম পাইছে ল'ৰা আপুনি জানে। কি নিজে ল'ৰা ঐ, তুমি লাভ নিয়ে দে লাভ মাগে নিজৰ দেউতাৰ আমি ওচৰত নিজে যাব নোৱাৰে নে? মানে পেশেন্ট কি বেয়া না? এইটো কাৰণে বেলেগ পেচেণ্টৰ কাৰণে কৈছোঁ মই আপুনি কথা পাতিব ডক্টৰৰ লগত আমি একো প্ৰব্লেম নাই মানে বেলেগ পেচেণ্টৰ কাৰণে কৈছোঁ ইয়াতে আমি বেলেগ পেচেণ্টৰ কথা কোৱা নাই নহয় আমাৰ যিটো অৱস্থা মই এইটো কনচিয়াছ আমাৰ যিটো পৰিস্থিতি সেইটোৱে কথাই পাতিছোঁ কিছুমান পেচেণ্টটো কনচিয়াছ হয় এইটো কথাৰ কাৰণে মই কৈছোঁ আপুনি কথা পাতি লওক মোৰ প্ৰব্লেম আপুনি ভুল বুজিছে আমিতো কথা কোৱাই নাই আমি নিজে জাষ্ট চাই আছোঁ আমি কথা কোৱাই নাই তুমি লাভ নিয়ে দে দেই এলাউড কৰিছে এইটো কথা হয় অলপ- আইচিউ হয় ন মা- দাদা গম পাইছোঁ এতিয়া আমি এঘণ্টা 2 ঘণ্টাটো নাথাকোঁ নহয় ইয়াত আমি অলপ ঠিক আছে আপুনি কথা পাতি লওক